welcome back to my YouTube channel Bhanita's vlog. আশা কৰো আপোনালোকৰ ভালে সকলো বাদ দিয়ক আৰু বলক আমি যাই আছো এতিয়া পঞ্চতীৰ্থ চাবলৈ তো আপোনালোকক যিমানখিনি পাৰো মই দেখুৱাম আৰু বলক না বলক কি ধুনীয়া ঠাই তো লেটস স্টাৰ্ট দিস ভিডিও আৰম্ভ কৰো বলক মই আহি পালো মাধৱ মন্দিৰ আৰু বলক ভিতৰলৈ আপোনালোকক দেখুৱাই আছো তো ইয়াতে লেখা আছে আই লাভ হাজো আপোনালোকক দেখুৱাই আছো মানে দেখুৱাই আছো কাছো মই আজি ফাৰ্ষ্ট টাইম দেখা পালো আৰু বৰব ধৰক ইমান বৰব লগা কাছো কাছো প্ৰকাণ্ড এইটো এটা প্ৰকাণ্ড কাছো আৰু ইয়াতে ইমান ডাঙৰ কাছো আছে মাছো আছে কিন্তু মাছকেইটা আজি দেখা দিয়া নাই আৰু ইয়াতে চলাৰ চিষ্টেম আছে বহুত ভাল লাগে ওলে আহে ওপৰৰ ফালে খামলে নেকি কিবা দেখা পাও নাই মোৰ মাই মুখছো খুলিলে নেবি ওপৰৰ ফালে আছো আজি ফাৰ্ষ্ট টাইম লাৰি পাইছো আৰু চব কি প্ৰকাণ্ড কাছো তো আপোনালোকে আহিব কাছো চাবলৈ মানে কি মই অৰিজিনেলত দেখা পোৱা নাছিলোঁ আজি দেখিলোঁ ফাৰ্ষ্ট টাইম ভাল লাগিলে বহুত ভাল লাগিলে ওপৰৰ ফালে ভিতৰৰ ফালে আমি যাই আছোঁ আৰু চাওক এইটো পুখুৰী আহি পেলাই ভৰি হাত ধুলোঁ তাৰপিছত চাকি জ্বলাব যাই আছোঁ ব'লা আমি চাকি ধূপ লৈ ল'লোঁ দাদাৰ পৰা আগৰ ফালে যাই আছোঁ এতিয়া আৰু এইখনে হৈছে গেট শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ আমি এতিয়া যাই আছোঁ মোৰ মোবাইলৰ ষ্টেণ্ডালে বেপাৰ তো বলক আজি আৰম্ভ কৰোঁ যাত্ৰা কৃষ্ণ তো এই পাহাৰখন আমি উঠি যাওঁ তো আপোনালোকে দেখাই পাইছে বহুত চিৰি আছে তো বলক কেইটা চিৰি আছে টোটেল মই ইমানখিনি নাজানো এই গংগা লাগব যতে বগাবগে আহি পালো মাধৱ ঠাই আছে মাধৱ হয়গ্ৰীৱ মাধৱ মন্দিৰ আচলতে পিছত কৈ আছো মই এয়া যাই আছে কৰবাত যাই আছে আৰু চাওক বিশ্বকৰ্মাই শিলতে মূৰ্তি কাটি থৈছিলে ইয়া কি ক'ব ভণ্টি মই কি কওঁ মই আপোনাৰ মনোবাঞ্ছা পূৰণ মেইন মন্দিৰ তো মেইন মন্দিৰত যাই আছোঁ আপোনালোকে চাই থাকিব ভিতৰখিনি নিশ্চয় দেখুৱাম ইয়াতে ধূপ জ্বলাই দিলোঁ আৰু ইফালে মই যাই আছোঁ মানে কি তুলসীৰ মালা এডাল আনিছিলোঁ সেইডাল দিম তুলসীৰ মালা আনিছোঁ যিহেতু দিম মানে কি ইয়াতে এটা বিশ্বাস আছে বিশ্বাসটো সকলোৱে জানে আৰু মই বিশেষখিনি ক'ব নালাগে তো চাৰিওফালেতো দেখা আছে আৰু মালাডাল আগতে দি থৈ আহোঁ আৰু চাওক এইটো হৈছে মূল দুৱাৰ আৰু এটা আছে সেইটো বন্ধ কৰি থোৱা আছে আৰু এইখিনিৰে আমি আহিছিলোঁ এইখিনিৰে আৰু বলক ভিতৰলৈ তো ভিতৰত যাই আপোনালোক ভিতৰখন মানে দেখুৱাব চেষ্টা কৰিম এইটো আছে মূৰ্তি ইয়াতে ভিতৰ ভাগত আপোনালোকক দেৱে বুজাই দিব ক'ত কি আছে আৰু এইটোৱে হৈছে মেইন মন্দিৰ এইটো হৈছে তো চাই দিব গোসাই ফেলে স্যার মাঝে
বুজি পালোঁ দিয়ক আৰু কৈ যাওক আপুনি আৰু আপোনালোকে চাওক ভিতৰ ভাগ যিসকলে নোৱাৰে আহিব তো তেওঁলোকৰ কাৰণে মই বিশেষ কৰি দেখুৱাইছোঁ আৰু মোৰ ফাইনেলি মালাডাল দিয়া হৈ গ'ল এতিয়া যাওঁ আৰু বাহিৰ ভাগ দেখাই আছোঁ চাই থাকিব আৰু চাওক ইয়াতে নৰসিংহ বুলি লিখা আছে তো এইটো এটা মন্দিৰে হয় ইয়াৰে কাষতে বনাই দিছে কি ধুনীয়া কৰি আৰু আহিব আপোনালোকে বহুত ভাল লাগে কি নাম তোমাৰ এইফালে চাওঁ কি নাম ক'ৰ পৰা আহিছ এইবিলাক হৈছে মোৰ দস্তি তোমাৰ নাম কি নাজানো নালগেটা জানিবা মোবাইলটোৰ নাম ৰিয়েলমি মনত ৰাখি থবা কি ৰিয়েলমি তুমি ল'বা নেকি ডাঙৰ হ'লি ল'বা দা মোৰ ইমান ডাঙৰ হ'লি ক'ৰ পৰা আহিছে আপোনালোকে আমি দূৰৰ বৰমাৰ পৰা আহিছোঁ বৰমা অঁ নলবাৰী বৰমা আৰু বলক ইফালে দেখাই আছোঁ বাৰু পিছফালটো আৰু এয়া চাওক শিলত কটা মানে মূৰ্তি কিবা কিবি হাতী আঁকি থৈ দিছে আৰু এইটো হৈছে লক্ষ্মী মন্দিৰ ইয়াৰে তো মই ভিতৰৰ ফালে নাযাওঁ আৰু ইয়াৰ পৰা সেৱা কৰিছোঁ কৃষ্ণ 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 মানে চবতে কৃষ্ণ আহে মোৰ মুখতো লক্ষ্মী মা চাবা আৰু বাহিৰৰ ফালে দেখুৱাই আছোঁ ৰ'ব মেইন মন্দিৰটো সোমালোৱে সেইটো আৰু ইয়াৰে পৰা ভিউটো চাওক না মজা ভিউৰ ওপৰত দেখাই আৰু এয়া চাওক না কিমান ধুনীয়া মানে ভিউ তো চাওক ইয়াতে আজি বান্দৰ কমকৈ দেখা পাইছোঁ দেখা পাইছে এইটো দৌল উৎসৱ পতা হয় কাৰণ মোৰ লগৰ আছিল ইয়াতে কিন্তু লগৰবিলাক অহা নাই আৰু সেই যে খুঁটাবিলাক দেখিছে জানেই সকলোৱে তুলসী খুঁটা বুলি আৰু আপোনালোকক ভিউটো মই দেখাবই পৰা নাই নহয় ভাল কৰি আৰু ইফালে এটা আছে আৰু এইটো কি চাওকচোন চাওক কি কৈছোঁ ৰ'ব আপোনালোকে এই গেটখন যে দেখিছে এইখন গেটটো এইফালে এনেকৈ ৰখা হৈছে কাৰণ এইফালে জগন্নাথৰ দুৱাৰ বুলি কৈ আছে হোৱাট এ ভিউ একদম আৰু ইয়াতে চলাৰৰ হেৰি আছে এয়া ওপৰত আছে চলাৰৰ আৰু ইফালে কি আছে বা এইটো শৌচাগাৰ আছে জেন্সৰ আৰু ইফালে এনেকুৱাই এইটো হৈছে হেৰি জগন্নাথৰ দুৱাৰখন ইফালে থকা বুলি কয় এইখিনি আৰু লগতে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব আপোনালোকক কেইটামান দস্তি দেখাই আছোঁ ক'ৰ পৰা আহিছে মানে কি নাম পাই যাবা দিয়া ইউটিউব চেনেলত দেখা পাবা ভনিতাৰ লগত পাই যাবা আহি যাবা তোমালোকে আৰু ৰ'ব লগৰকেইটাক বিচাৰি যাওঁ ৰ'ব কহাইবা আছে মই একলা ঘূৰি থাকিব লগা হৈছে এই চাওক মই আছোঁ ওপৰত আৰু ইহঁতে আছে তলত আৰু ইহঁতে তলত নাই অলপ ওপৰত আছে আৰু এইটো হৈছে মাধৱ মন্দিৰ আৰু ইয়াৰ পিছত আমি গৈ আছোঁ পোৱামক্কা যাম চাগে ন আমি যাই আছোঁ মানে পোৱামক্কাও দেখাম আৰু যদি মই পাৰোঁ নহয় 5খন তীৰ্থ যিহেতু হাজো পঞ্চতীৰ্থ বুলি কোৱা হয় সেইকাৰণে 5খন তীৰ্থটো মই দেখুৱাবলৈ চেষ্টা কৰিম যদি আজিৰ দিনটোত মিলে তো ঘৰৰ পৰা 8টা মানতে ওলাইছোঁ আৰু আপোনালোকক বাকী সিফালেতো দেখুৱাই আছোঁ আৰু বাকীখিনি কেইটামান ফটো উঠি লওঁ আৰু ফটোকেইটা উঠা হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ যে ইয়াৰে বিউটিটো চাওক বিউটি অফ নেচাৰ বিউটি অফ হাজো মানে কি হাজো টাউনখন গোটেই ইয়াৰ পৰা তলখিনি মানে তলত কি আছে সেইটো দেখা নাপায় কিন্তু ইয়াৰ পৰা চাওক গোটেই ভিউটো দেখা পায় মানে হাজো চহৰখন আৰু মই উঠি আছোঁ সেই যে হোলী হয় সেইটো মানে মন্দিৰ টাইপৰ সেইটোত তো উঠি পেলাই দেখুৱাই আছোঁ ওপৰৰ পৰা ভিউটো বহুত ধুনীয়া লাগে সেইকাৰণে মই মানে কি ওপৰৰ পৰা ভিউ দেখাই বেছিয়ে ভাল পাওঁ অলপ তো আপোনালোকক মই যদি ক'ব যাওঁ এই পৰ্বতখনৰ নাম হৈছে মণিকোট তো মণিকোট পৰ্বততে এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো অৱস্থিত কৰিছে আপোনালোকক মানে কি বহুত আগতে পালা ডাইনেষ্টিৰ টাইমতে বনাইছে কিন্তু বিশ্বকৰ্মাই শিলেৰে সেইটো কাটি বনাইছিলে আৰু লগতে কিবা এটা ইমানখিনি মই ভালদৰে নাজানো তথাপিও কওঁ যে ৰঘুদেৱ নৰনাৰায়ণে বনাইছিলে এইটো মাধৱ মন্দিৰ তো এতিয়া আৰু যাওঁ আৰু সেৱা চেৱা কৰি পেলাই ঘূৰি যাই আছোঁ আৰু ভয়ে লাগি আছে মানে এইফালে যদি মানে কথাত বেছিকৈ গুৰুত্ব দিওঁ তো বাগৰি যাই থাকিম তো
তুমি তাইৰ আগত থকা বাগৰিব পাৰে মই পিছত এই চাওক ভক্ত লকডাউনৰ পিছৰ ভক্ত এইবিলাক এই ভক্ত ওপৰত যাই আছে তো যাই আছোঁ আমি দুটাই মোৰ হাতত ধৰি লৈছিলোঁ নহ'লে মই যদি ইফালে নহয় নহয় যদি মই কথা পাতা ঠাণ্ডাতে যাই একো নহয় বাগৰি কিনে তলত একদম চচৰি মচৰি যাই কিনে তল পাম আৰু ব্লগ যাই তাৰপিছত আপোনালোকে বেছি থাকিব মোক আৰু এই চাওক 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 ইফালৰ পৰা পকায়ো এনেকৈ দেখোন কেনে লাগে মাথাটো আৰু আহা না তুমি নিবেদিতা তাই আগত যাই আছে তাই নাহে মই কি কৰিম ক'ৰ পৰা আহিছে খুৰী ভাগাৰ মানে একদম মস্ত ভাগাৰ দৰে উঠি আৰু এই আহি আছে ৰ'ব পিছফালে বলুক বলুক ব্লুক তলত দেখি চাওঁ তলত এই কান্দি আছে ৰ'ব তাইক লৈ দেখা নাই আৰু আমি এতিয়া যাই আছোঁ পুৱা মক্কাৰ ফালে যাম আমি আৰু দেখাই আৰু এইখন চাওক জগদীশ প্ৰসাদ আগৰৱালাদেৱে বনাই মানে সোঁৱৰণত বনাইছে তো এইখন হৈছে এইখিনিয়ে হৈছে বাহিৰ ভাগ আৰু লগতে কওঁ যে আপোনালোকক দেখাইছোঁ পুৱা মক্কা নেক্সটটো ব্লগত কাৰণ এইটো ব্লগ বহুতে দীঘল হৈছে অলৰেডি কিন্তু তথাপিও আপোনালোকক কওঁ যে পঞ্চতীৰ্থ বুলি কোৱা হয় এইকাৰণে কাৰণ ইয়াতে যিকোনো মানুহৰ এণ্ট্ৰি হয় অসমীয়া হওক মুছলমান হওক বড়ো হিন্দু যি কি নহওক আৰু চবৰে ইয়াতে এণ্ট্ৰি আছে তো সেইকাৰণে কৈছোঁ আপোনালোকে আহক আৰু দৰ্শন কৰক বহুত ভাল লাগে আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক আৰু নতুন কৰি অহা কালে ছাবস্ক্ৰাইব কৰিব বাই বাই सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी